সকলোকে মোৰ চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজিৰ ৰেচিপিটো হৈছে চিলি পনীৰৰ। প্ৰথমে এটা বাটিত 2 চামুচ ময়দা লৈছো। এতিয়া 2 চামুচ কৰ্ণফ্লাৱাৰ লৈছো। 1 চামুচতকৈ অলপ কম নিমখ আৰু এই অলপ পানী দি এটা পেষ্ট বনাই লৈছো। পেষ্টটো বেছি ডাঠো হ'ব নালাগে, পাতলো হ'ব নালাগে। গুটিখিনি ভালদৰে মিক্স কৰি ল'ব লাগে। এইটো এটা ধুনীয়া পেষ্ট হৈ গ'ল। এতিয়া তাত আধা চামুচ জালুকৰ গুড়ি দিছোঁ আৰু জালুকৰ গুড়িখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া এখন কেৰাহীত প্ৰায় 4 চামুচৰ সমান তেল গৰম কৰি লৈছোঁ। এয়া তেল গৰম হৈ গ'ল। চিলি পনীৰৰ বাবে পনীৰ লৈছোঁ 150 গ্ৰাম। এতিয়া পনীৰখিনি আগতে বনাই থোৱা পেষ্টটোত ভালদৰে ডিপ কৰি লৈছোঁ। কেৰাহীত গৰম হৈ থকা তেলখিনি দি দিছোঁ। পনীৰখিনি অলপমান ৰঙচুৱা বৰ্ণ নোহোৱালৈকে ফ্ৰাই কৰি থাকিব লাগে আৰু এয়া পনীৰ ফ্ৰাই কৰি হৈ গ'ল। এতিয়া সেইখিনি তেলতে কুটি থোৱা নহৰুখিনি দিছোঁ। নহৰুখিনি অলপ ফ্ৰাই হোৱাৰ পাছত সৰু সৰুকৈ কুটি থোৱা এয়া পিঁয়াজ দিছোঁ। লগতে এটা জলকীয়া দুফাল কৰি লোৱা হৈছিল। জলকীয়া নিজৰ ইচ্ছা অনুযায়ী দিব পাৰে আৰু গোটেইখিনি অলপ ভালদৰে ৰঙচুৱা বৰ্ণ নোহোৱালৈকে ফ্ৰাই কৰি থাকিব লাগে। এতিয়া দিছোঁ আগতে বনাই থোৱা শুকান জলকীয়াৰ চাটনি। শুকান জলকীয়াৰ চাটনিটো আপোনালোকে ঘৰত বনাব পাৰে। মই ৰেচিপিটো পিছত দেখাম বাৰু। ইয়াত আছে আপোনাৰ নহৰু, চেনি আৰু শুকান জলকীয়া, লগতে নিমখ। এতিয়া তেলখিনি বিৰিঙি আহিছে প্ৰায় 2 মিনিটৰ পাছত। এতিয়া দিছোঁ এয়া এটা কেপচিকাম স্কুৱেৰ চাইজত কাটি লৈছোঁ আৰু লগতে ভিতৰৰ গুটিখিনিও আঁতৰাই দিছোঁ। গোটেইখিনি ভালদৰে ফ্ৰাই কৰি ল'ব লাগে। এতিয়া দিছোঁ 1 চামুচ টমেটো কেচাপ। আৰু এয়া দিছোঁ 1 চামুচ চয়া চচ। এইটো হৈছে মেইন ইনগ্ৰিডিয়েণ্ট চিলি পনীৰৰ। এতিয়া দিছোঁ 2 চামুচ মৌজোল, পূৰা পিয়'ৰ হয়, আৰু 1 চামুচ নেমুৰ ৰস। গোটেইখিনি বস্তু ভালদৰে মিক্স কৰি ল'ব লাগে আৰু গেছটো হাই ফ্লেমত ৰাখিব লাগে। আৰু এতিয়া দিছোঁ পেটেল শ্বেপত কাটি লোৱা 2টা পিঁয়াজ, আৰু এইখিনি পিঁয়াজ সদায় শেষত দিলে বেছি ভাল হয়। গোটেইখিনি ফ্ৰাই কৰাৰ পিছত দিছোঁ এয়া নিমখ 1 চামুচ। এনেদৰে 2 মিনিটমান লৰাই থকাৰ পাছত এয়া দিছোঁ পানী, যাতে অলপ গোটেইখিনি বস্তু ভালদৰে সিজি যায়। বেছি পানী নহয়, প্ৰায় আধা কাপমান দিলেই হ'ব। ইপিনে আন এটা বাটিত 1.5 চামুচ কৰ্ণফ্লাৱাৰ লৈছোঁ আৰু অলপমান পানী দি এটা থিন পেষ্ট এটা বনাই ল'ম। বেছি ডাঠ নহয়, অলপ পনীয়াকৈ বনোৱা হয়। আৰু এইখিনি দিছোঁ এতিয়া কেৰাহীখনত, যাতে অলপমান জোলটো ডাঠ হয়। আৰু এতিয়া দিছোঁ আগতে ফ্ৰাই কৰি লোৱা পনীৰখিনি। পনীৰখিনি একেবাৰে শেষত দিব লাগে। আৰু এয়া প্ৰায় আমাৰ চিলি পনীৰ হৈ গ'ল। এনেদৰে খুব বেছি 5 মিনিট ৰাখিব লাগে আৰু এয়া হৈ গ'ল চিলি পনীৰ। আৰু এইখিনি চিলি পনীৰ জিৰা ৰাইচৰ লগত ছাৰ্ভ কৰিব পাৰে।